মুহূৰ্তত জনাইছোঁ 2023 বৰ্ষৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। মে মাহৰ 25 আৰু 31 মে'ত ঘোষণা হ'ব 2023 বৰ্ষৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল। এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে যদিও মে মাহৰ শেষত দিয়া হ'ব 2023 বৰ্ষৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল। মেট্ৰিকৰ লগতে হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল দিয়া হ'ব 3-4 দিন পিছত। কি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কোন তাৰিখে কেনেকৈ চাব, কোনকেইটা ৱেবছাইটত চাব, সবিশেষ আজি এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানিব পাৰিবা। তোমালোকে কেনেকৈ ৰিজাল্টটো চাবা সেই বিষয়ে তোমালোকক জনাম। ইয়াত কৈছে যে ৰিচেণ্টলি হোৱাইল স্পিকিং টু ৰিপৰ্টছ আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ষ্টেট that the Assam HSLC result will be declared in the last week of May আৰু হাই ছেকেণ্ডেৰী যিটো ফাইনেল পৰীক্ষাৰ ফলাফল সেইটো ঘোষণা কৰিছে যে মে মাহৰ লাষ্টত দিয়া হ'ব, অৰ্থাৎ 31 মে'ৰ ভিতৰতে লাভ কৰিব 2023 বৰ্ষৰ হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল। হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীৰ লগতে 2023 বৰ্ষৰ মেট্ৰিকৰ ফাইনেল পৰীক্ষাৰ ফলাফলো ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব চতুৰ্থ সপ্তাহত মে মাহৰ। আৰু মে মাহৰ চতুৰ্থ সপ্তাহ ধৰি লওক 25 মে'ত ঘোষণা হ'ব পাৰে 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। ছাত্ৰ ছাত্ৰীসকলে বিভ্ৰান্তিত পৰি আছে, কোনকেইটা ৱেবছাইটত চাব পাৰিব নিজৰ ফলাফল আৰু কেনেকৈ চাব সবিশেষ ছাত্ৰ ছাত্ৰীসকলক জনাই দিম আৰু অতি সহজতে ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব ফলাফল। ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্ট assam.nic.in যিটো ৱেবছাইট, সেই ৱেবছাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফলসমূহ চাব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে এই ৱেবছাইটটো সোমোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে দিব লাগিব নিজৰ ৰুল আৰু নাম্বাৰ দুয়োটাই বেলেগ বেলেগ হয়। ৰুল হৈছে 4টা সংখ্যাৰ আৰু নং হৈছে 6টা সংখ্যাৰ, এনেকৈ থাকে। প্ৰথমতে তোমালোকৰ ৰুল যিটো আছে এডমিট কাৰ্ডত, সেই ৰুলটো তোমালোকে ফাৰ্ষ্ট টাইমত বহোৱাৰ পিছত মই তোমালোকক দেখুৱাইছোঁ। তোমালোকে ৰুলটো বহোৱাৰ পিছত তোমালোকে নং যিটো আছে, নং এটা ইয়াত থাকিব, এই নংটো তোমালোকে বহোৱাৰ পিছত তোমালোকে এইটো কমপ্লিট হোৱাৰ পিছত তোমালোকৰ যিটো এডমিট কাৰ্ডত এইটো নাথাকে, তোমালোকৰ ইয়াত যিটো আছে OIYF কেপিটেল থাকিলে কেপিটেল, স্মল থাকিলে ইয়াত যিটো থাকিব এক ছেম টু ছেম তোমালোকে ইয়াত বহাই দিবা, এণ্টাৰ কৰি দিবা, ছেম টু ছেম এই কোডটো তোমালোকে ইয়াত বহাই দিলে তাৰপিছত তোমালোকে ছাবমিট কৰিবা। ছাবমিট কৰাৰ লগে লগে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী যিসকল ছাত্ৰ ছাত্ৰীয়ে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ ফলাফলসমূহ চাব পাৰিবা। বহুতো ছাত্ৰ ছাত্ৰীয়ে বিচাৰিব এই যিটো নাম্বাৰ তোমালোকে চাব পাৰিছা, এই গড়টো কেনেকৈ ফিল আপ কৰিম। ছাত্ৰ ছাত্ৰীসকলে এইটো এডমিটত নাথাকে, প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ বাবে ইয়াত এটা নম্বৰ আহিব, এই নাম্বাৰটো তোমালোকে এইটো ছাইডত বহাব লাগিব। তাৰপিছতহে তোমালোকে এইটো কৈ ইণ্টাৰ ডিজিট বা তোমালোকৰ কেপচাৰ কোড বুলি কোৱা হয়, এইটো তোমালোকে বহোৱাৰ পিছত তোমালোকে ছাবমিট কৰিলে নিজৰ ফলাফলসমূহ নিজৰ অনলাইন মাৰ্কশ্বিটসমূহ চাব পাৰিবা, কোনটো ছাবজেক্টত কিমান মাৰ্ক পাইছা, কিমান গ্ৰেছ মাৰ্ক পাইছা সবিশেষ। গতিকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে তোমালোকে ধন্যবাদ।